অসমীয়া চিনেমাৰ এডাল মূল শিপা বুলি ক'ব পাৰি তেওঁক। আজি অসম আৰু অসমীয়া চিনেমাই নিপন গোস্বামী ছাৰক হেৰুৱাইছে। 1957 চনত অসমীয়া চিনেমা পিয়লি ফুকনত অভিনয়ৰে আৰম্ভ কৰিছিল তেওঁৰ অভিনয় যাত্ৰা। তাত তেওঁ এজ এ চাইল্ড আৰ্টিষ্ট হিচাপে কাম কৰিছিল। এজ এ লিড এক্টৰ হিচাপে প্ৰথমখন তেওঁৰ অসমীয়া চিনেমা আছিল সংগ্ৰাম, আৰু সেইখন চিনেমা বহুত হিট হৈছিল। তেওঁৰ জীৱন সলাই পেলোৱা এখন চিনেমা হৈছে ডক্টৰ বেজবৰুৱা। এই 1969 চনত মুক্তি পোৱা ডক্টৰ বেজবৰুৱাৰ চিনেমাৰ পাছতেই নিপন গোস্বামী ছাৰৰ অভিনয় জীৱনত সোণালী দিনৰ আৰম্ভ হৈছিল, আৰু তাৰ পাছতে তেওঁ অসমীয়া চিনেমা জগতত বহুতো ভাল ভাল চিনেমা দি থৈ গৈছে। তাৰে ভিতৰত পিয়লি ফুকন, সংগ্ৰাম, ডক্টৰ বেজবৰুৱা, মৰিচিকা, গণেশ, বৃষ্টি, ভাগৰ দুপৰীয়া, সন্ধ্যা ৰাগ, আজলি নবৌ, মাক আৰু মৰম, অপৰূপা, ঘৰ সংসাৰ, ককা দেউতা নাতি ল'ৰা, নয়নমণি, জীৱন সুৰভি, আৰতি, চিৰাজ। ইয়াৰ বাহিৰেও নিপন গোস্বামী ছাৰে অসমীয়া চিনেমাত বহুত চিনেমা দি গৈছে, যিবোৰ অসমীয়া চিনেমাৰ বাহিৰেও নিপন গোস্বামী ছাৰে হিন্দী চিনেমাতো অভিনয় কৰিছিল। তেওঁ অভিনয় কৰা হিন্দী চিনেমাসমূহ হৈছে 1968 চনত দো ভাই, 1975 চনত জগ্গু, 1976 চনত দো আনজানে, 1992 চনত বিৰোধী, 1997 চনত কালসন্ধ্যা। তেওঁ এজন সুদক্ষ অভিনেতাই নহয়, এজন সুন্দৰ মনৰ ব্যক্তি আছিলে। 1942 চনৰ 3 ছেপ্টেম্বৰত কলিয়াবৰত তেওঁ জন্মগ্ৰহণ কৰিছিল। 1957 চনতে তেওঁ আৰম্ভ কৰিছিল নিজৰ অভিনয় জীৱন। নিপন গোস্বামী ছাৰৰ ঠাই পূৰ কৰাটো ইমান সহজ নহ'ব। তেওঁৰ দৰে এজন অভিনেতা জন্ম হ'বলৈ বহুতো কষ্ট হ'ব। গতিকে আজিৰ এই দিনটোত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।